নমস্কাৰ বন্ধুসকল, পুনৰ মই আপোনালোকক মই অন্য এটা ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ। আৰু এতিয়া বৰ্তমান আছোঁ মই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, অৰ্থাৎ এটা সাংস্কৃতিক ভৱন হয়। ইয়ালৈকে আহিছোঁ। এই সাংস্কৃতিক ভৱনটোত কি কলা সংস্কৃতি ইয়াতে সংৰক্ষণ কৰি ৰখা হৈছে গোটেইখিনি আপোনালোকক মই দেখাবৰ কাৰণে চেষ্টা কৰিম। এখন হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ গাড়ী পাৰ্কিং কৰা প্লেচ, আৰু ইয়াতে আপোনালোকে গাড়ী আনিলে পাৰ্কিং কৰিব লাগিব। আৰু 4চকীয়া বাহন হ'লে আপোনাৰ সৰু গাড়ী যদি হয় তেতিয়াহ'লে 50 টকা ইয়াতে পাৰ্কিং কৰাৰ কাৰণে দিব লাগিব। এইখন হৈছে ৰং ধেমালি ক্ষেত্ৰ, আৰু এই ৰং ধেমালি ক্ষেত্ৰতে বহুত এক্টিভিটি কৰাৰ সুবিধা আছে। ইয়াতে সামগ্ৰীবিলাক আছে, আপোনালোকে যদি এক্টিভিটি কৰিব বিচাৰে ইয়াতে এক্টিভিটিখিনি কৰিব পাৰিব। এইটো হৈছে পূৰ্বজ্যোতি মিউজিয়াম, অৰ্থাৎ পূৰ্বজ্যোতি সংগ্ৰহালয়। ইয়াতে কি সংৰক্ষণ কৰি ৰখা হৈছে মিউজিয়ামটোত সেইখিনি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। ইয়াতে এইসমূহ বাদ্যযন্ত্ৰ গোটেইখিনি ইয়াতে সংৰক্ষণ কৰি ৰখা হৈছে। বিভিন্ন ধৰণৰ বাঁহী, সৰুৰ পৰা ডাঙৰলৈকে গোটেইখিনি বাঁহী ইয়াতে সংৰক্ষণ কৰি ৰখা হৈছে। আৰু এয়া হৈছে ভোৰতাল, সৰুতাল, বৰতাল। ইয়াৰ লগতে বিহুৰ লগত জড়িত এয়া হৈছে টকা, আৰু এয়া সুতুলি, এয়া ঢোল, খোল, মৃদং, এয়া নাগাৰা। নেক্সট ওপৰ মহলাত কি আছে সেইখিনিও দেখুৱাম আপোনালোকক। এয়া হৈছে অসমীয়াৰ সংস্কৃতি। ইয়াত বিহু নাচি থকা ধুনীয়া দৃশ্য আপোনালোকে দেখিছে। খুব ধুনীয়াকৈ ইয়াতে অংকন কৰি থৈ দিয়া হৈছে। এয়া হৈছে ৰাজবংশী জনগোষ্ঠী আৰু এয়া হৈছে মৰাণ জনগোষ্ঠীৰ সাজপাৰ পৰিধান কৰি থকা এটা ধুনীয়া দৃশ্য। অসমত বসবাস কৰা চাহ জনগোষ্ঠীয়ে নৃত্য কৰা এটা খুব সুন্দৰ ঝুমুৰ নৃত্য ইয়াতে অংকন কৰি ৰখোৱা হৈছে। অসমৰ অন্যতম জনগোষ্ঠী বড়োসকলে নৃত্য কৰা, অৰ্থাৎ বাগৰুম্বা নৃত্য কৰা এয়া অসমীয়া দৰা কইনা। এয়া হৈছে এৰী পাত, অৰ্থাৎ যাক আমি পলু বুলি কওঁ। এইসমূহ হৈছে নগা জাঠি, অস্ত্ৰ শস্ত্ৰ, যেনে ইয়াতে আছে কোৰ, কুঠাৰ। আগতে ঢাল ব্যৱহাৰ কৰা হৈছিলে। এয়া হৈছে ঢাল। এবাৰ এখন নাও দেখুৱাম আপোনালোকক, নৌকা। এইসমূহ হৈছে বাঁহ বেতৰ সামগ্ৰী। আগতে বাঁহ বেতেৰে ধুনীয়া ধুনীয়া সামগ্ৰী তৈয়াৰ কৰা হৈছিলে। লোকসকলে আগতে কেনেকৈ মাছ ধৰিছিলে দেখিছে। এয়া চেপা, এইটো হৈছে চেপা, জাকৈ, খালৈ, মাছ ধৰা পল'। মিউজিয়ামটোত বহুত চাব লগা বস্তু আছে, যিখিনি গোটেইখিনি দেখুৱাটো একেবাৰে সম্ভৱ নহয়। আপোনালোকে যদি আহে তেতিয়াহ'লে ইয়াতে চাব লগা বস্তু বহুত আছে, আপোনালোকে আহিব।
এয়া হৈছে মহসিংহ পেঁপা। আগতে ইয়াতে কিন্তু ধুনীয়াকৈ মদ চদৰ ব্যৱস্থা কৰা হৈছিলে। আমাৰ সমাজ ব্যৱস্থাত আছিলে এইবিলাকতে ধুনীয়াকৈ মদ লৈ ধুনীয়াকৈ দিছিলে। বন্ধুসকল, এই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ 1988 চনৰ 2 ফেব্ৰুৱাৰী তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিলে আৰু ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছিলে 1998 চনৰ 9 নৱেম্বৰ তাৰিখে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ মুঠ মাটিকালি হৈছে 14 একৰ ভূমি আছে। খুব ডাঙৰ এটা এৰিয়া হয় আৰু এই এৰিয়াটো আপোনালোকে সঁচাকৈ চাব লগা বহুত আছে। এইটো হৈছে মুক্ত প্ৰেক্ষাগৃহ আৰু ইয়াক বৰ্তমান ঠিক কৰি থকা হৈছে। সিফালে ধুনীয়াকৈ ঠিক কৰি আছে আৰু বেছি এট্ৰেক্টিভ হ'ব আৰু ইয়াতে বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহ ইয়াতে আয়োজন কৰে। বন্ধুসকল, যদিহে আপোনালোকে এই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আহিব বিচাৰে তেতিয়াহ'লে সপ্তাহৰ প্ৰত্যেকটো বাৰতে এই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ খোলা থাকে, আহিব পাৰিব। আৰু ইয়াত টিকটৰ মূল্যটো হৈছে ডাঙৰখিনিৰ কাৰণে 14 বছৰ ওপৰত যিখিনি মানুহ সেইখিনিৰ কাৰণে আপোনাৰ 30 টকাকৈ টিকটৰ মূল্য দিব লাগিব আৰু যিখিনি 14 বছৰ তলৰ সেইখিনিয়ে 10 টকাকৈ দিব লাগিব টিকটৰ মূল্য। আৰু যদি আপুনি কাৰ লৈ আহে তেতিয়াহ'লে 50 টকা কাৰ পাৰ্কিঙৰ কাৰণে দিব লাগিব। আৰু এই শংকৰদেৱ কলাক্ষেত্ৰ খোলা হৈ থাকে দিনৰ 9:30 বজাৰ পৰা, অৰ্থাৎ ৰাতিপুৱা 9:30 বজাৰ পৰা সন্ধিয়া 7:30 বজালৈকে এই শংকৰদেৱ কলাক্ষেত্ৰ খোলা হৈ থাকে। বন্ধুসকল, এইটোৱে হৈছে ললিত কলা ভৱন, অৰ্থাৎ শীত-তাপ নিয়ন্ত্ৰিত যিটো কলা ভৱন হয়। এই ললিত কলা ভৱনতে এটা বহুত ডাঙৰ জাপি আছে, যিটো জাপি মই আপোনালোকক এতিয়া দেখুৱাবৰ কাৰণে গৈ আছোঁ। এইসমূহ হৈছে নামঘৰীয়া সংস্কৃতি। এয়া হৈছে শীত-তাপ নিয়ন্ত্ৰিত কলা বিথীকা। বন্ধুসকল, মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবৰ কাৰণে নাপাহৰিব। আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।